এনেকৈ আঁকিলে হ'বনে? হ'ব হ'ব মই এইটো সজা আছোঁ মই ফুলখিনি এফালে যায় গোটেই ভাল মই কি জানো লাগিব লাগিব আমাৰ নিচিনাকৈ এনেও কোনো পইচা তোলাও নাই পইচা দিয়া নাই মানে সোমাব নিদিবি আৰু বেলেগ ক্লাছৰ ল'ৰা ছোৱালী সোমাব নোৱাৰিব দেই দুৱাৰবিলাক মাৰি দে গামোচাখন কিন্তু মই পিন্ধাম দেই ছাৰক সেইবিলাক কি মই 10 টকা বেছিকৈ আছোঁ মই পিন্ধাম মই পিন্ধাম গামোচা তহঁতৰ কি হৈছে ইমান দোকান কৰি আছ যে অঁ কেৰাণী দা দেখোন ইহিতি বুজিছে গামোচালে পূৰা কাজিয়া কৰি আছে নহয় মই এটা বেলেগ কামত লাগ যা ঘটিলো আজি এখন দেই এই বাপ দে তেতিয়াহ'লে যি কয় কওক যা Happy Teachers Day! Thank you. বাৰু টিচাৰ্ছ ডে পাতিছে ভালে হৈছে কিন্তু টিচাৰ্ছ ডে ওপৰত ক'ব পাৰিবনে নাই পাৰিম তেতিয়াহ'লে আমি বিকাশৰ পৰা আৰম্ভ কৰোঁ নে কি কোৱা বিকাশ ছাৰ মই ইমান ভালকৈ নাজানো মানে ঠিক আছে বাৰু যিমানখিনি জানা সিমানখিনিয়ে কোৱা ছাৰ এইটো এটা ফেষ্টিভেল হয় যিটো আমি 5 ছেপ্টেম্বৰত পালন কৰোঁ শিক্ষক দিৱস বুলিলে আজিকালি ল'ৰা ছোৱালীয়ে বহুত দিনৰ আগৰ পৰা পইচা তুলি পেলাই শিক্ষকলে গীত কিনি পেলাই উলহ মালহেৰে শিক্ষক দিৱস পালন কৰে যদিও আজিকালিৰ ল'ৰা ছোৱালীয়ে শিক্ষক দিৱস উদযাপন কৰে কিন্তু তেওঁলোকে আচলতে শিক্ষকসকলক সন্মান কৰিব নাজানে শিক্ষক দিৱস কিয় পাতে সেই বিষয়ে তেওঁলোক জ্ঞাত নহয় তেওঁলোকে শিক্ষক দিৱসটো এটা ফেষ্টিভেল হিচাপে উদযাপন কৰে এদিন শিক্ষকসকলক গুৰুত্ব দি বাকী কেইদিন অৱজ্ঞা কৰাতকৈ শিক্ষক দিৱস উদযাপন নকৰাই ভাল কিয়নো মাক দেউতাকৰ পিছতে জীৱনৰ বাট দেখুৱাই কেৱল শিক্ষক ফিল্মখনৰ কলা কৌশলীৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি তথা প্ৰসিদ্ধ শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ 60 সংখ্যক জন্মদিন উপলক্ষে এই বৰেণ্য ব্যক্তিজনৰ লগতে সমাজৰ প্ৰত্যেকজন শিক্ষকলৈ সহস্ৰ প্ৰণাম যাচিলো শিক্ষকসকল হ'ল সমাজৰ ভেটিস্বৰূপ যিয়ে প্ৰত্যেকজন শিশুক সমাজত প্ৰতিষ্ঠিত কৰাত সহায় কৰে গতিকে প্ৰত্যেকজন শিক্ষকক সন্মান কৰা উচিত যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব